Hi guys, welcome back to my YouTube channel. So মোৰ YouTube channel আপোনালোকক সকলোকে স্বাগতম জনাইছো। দেন আজি ভিডিওটো আৰম্ভ কৰিব লৈছো। আজি কোনো ভিডিও বনাবলৈ বিশেষ কন্টেন্ট নাই, সো ভাবিলো ঘৰৰ ওচৰতে এখন বৃহস্পতিবাৰ সাপ্তাহিক বজাৰ আছে। সো তালৈকে আপোনালোকক লৈ যাওঁ। বলক দেন আজি মোৰ সৈতে ভিডিওটো আৰম্ভ কৰো। সো আমি টেম্পুত আহিছো, বেছিকন দূৰ নহয়। ঘৰৰ পৰা 2 কিলোমিটাৰ মান হ'ব। সো বৰ্তমান মই বজাৰলৈ আহিছো। বলক দেন বজাৰত লগ পাই আছো। ফাইনেলি আমি আহি বজাৰ পাইছোহি আৰু বেছিকন নাই, অলপ আঁতৰতে বজাৰখন আছে। সো বলক তেন্তে আজি মোৰ সৈতে ভিডিওটো আৰম্ভ কৰক। সো ফাইনেলি আহি বজাৰ পাই গ'লোহি। এইখনেই বজাৰখন চাওক না, কিমান মানুহ হৈছে আজি বজাৰত। সো আমি পিঁয়াজ আলু ল'বলৈ লৈছোঁ। সো আলু ল'লোঁ বৰ্তমান 25 টকা কেজিকৈ নতুন আলু। সো ফাইনেলি বজাৰ পাই গ'লোহি। দামটো ক'বচোন নতুন আলু। সো ইয়াত বস্তা হৈ আছে। সেয়াই আৰু গৈ থাকক, আজি বজাৰখন চাই যাওক। বজাৰখনত চব বস্তু পাব, শাক পাচলিৰ লগতে কাপোৰৰ বজাৰ আছে, আহিব পাৰে। মই কদম কছাৰী গাঁৱৰ ওচৰতে আছে বজাৰখন। সো বজাৰখনত বিভিন্ন ধৰণৰ বস্তুৰ লগতে কাপোৰ আপোনালোকে যি বিচাৰে আৰু চব বস্তুৱে পাব। এতিয়া খৰালি হৈছে যে বজাৰখন অকণমান ডাঙৰকৈ বহিছে, মানে আগতে বাৰিষাত বজাৰখনত পানী উঠে, এতিয়া বজাৰত বেছি ইমান এটা মানুহ নহয় আৰু এতিয়া মানুহ পূৰা দেখিছে। তো চাই যাওক আজি ভিডিঅ'। এইডোখৰতে কথা এটা কওঁ, এইখন যে দেখিছে কাপোৰ দোকানখন, মোক মোবাইলৰ কেমেৰাটো দেখি মানুহজনে সুধিছিল কি ভিডিঅ' বনাইছা নেকি ইউটিউবত দিবৰ কাৰণে। চ' মই তেতিয়া ক'লোঁ হয়। তেতিয়া মানুহজনে কৈছে বনোৱা আৰু প্ৰথম এইজন মানুহকে লগ পাইছোঁ যি নেকি কৈছে ভিডিঅ' বনাই জানি। চ' আহিছোঁ বজাৰলৈ। চ' লৈছোঁ আলু ল'লোঁ, জলকীয়া ল'লোঁ আৰু অলপমান শাক পাচলি বজাৰ কৰাই নাই, আহিছোঁহে। চ' বলক দেন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। পূৰা হুলস্থুল নুশুনিব, পাব্লিক প্লেছত এইটো মোৰ প্ৰথম ভিডিঅ' হয়। চ' সেইকাৰণে অকণমান বনাবলৈ কিবা বেয়া লাগিছে আৰু নিজকে লাজ লাগিছে। মানুহে আকৌ কি কৰি আছে ইয়াত কচু লৈ লৈছোঁ। চ' কবি চ' এইডোখৰতে আমাৰ গাঁৱৰ বৌ এজনী লগ পালোঁ, যি কৈছে নেকি ভিডিঅ' বনাই আছে বুলি। চ' এইজনী চাইডৰজনী মোৰ লগৰ ছোৱালী। চ' দেন আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' আৰু নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।